হয় বন্ধুসকল, এইটো সঁচাকৈ মই আৰু এতিয়া আপোনাৰ অলপমান ছাগলী চাৰা লাইনটো জেগাখিনি দেখক। মই চাৰিছোঁ অকলে, এতিয়া বৰ্তমান ইয়াত কোনো নাই। আৰু এয়া চাওক, আমাৰ ছাগলীকেইটা ইয়াত ঘাঁহ খাই আছে। বাহ, ই দেখোন লতা খাই আছে। ইয়াৰ নামটো কি আছিল আপোনালোকে মোৰ নেক্সট আগৰ ভিডিঅ'ত দিছোঁ। ছাগলীকেইটাৰ নাম ক'লাটো আৰু ক'লা বগা থকাটোৰ কি নাম আছিল নেক্সট ভিডিঅ'ত চাই ল'ব। মই আৰু চেনেলটোৰ নাম হ'ল মোৰ অভিজিত নাথ ANX বুলি মাৰিব। আকৌ এবাৰ কৈছোঁ, অভিজিত নাথ ANX বুলি মাৰিব ইউটিউবত চাৰ্চ কৰিলে হ'ব। এই ছাগলী দুটাৰ নাম আপোনালোকে কি জানিব পাৰিব। যদি মোৰ চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ। এতিয়া দুয়োটাই নামি গ'ল, মানে বন্ধুত্ব আছেতো, মানুহৰ দৰে নহয় না। চাওক কিদৰে ঘাঁহ খাইছে।